Hello friends, welcome to my channel. Rimpi's blog আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি বহুত বছৰ পাছত ৰুবলৈ আহিছো। ডাঙৰ হোৱাৰ পৰা প্ৰথমবাৰ ৰুবলৈ আহিছো। আমি যেতিয়া সৰু আছিলো, জেঠাইহঁতে আমাক ৰছী টানি টানি দিছিলে ৰুবলৈ। জানো চাপ বেয়া নহওক। এয়া বৰষুণ দিছে সবে হাতে ছাতি লৈ ৰখি আছে। আকাশৰ তলত মুক্ত পৰিৱেশত চিপচিপিয়া বৰষুণত এনেদৰে কৰ্ম কৰি যোৱা মজাই বেলেগ। এই যে দেখিছে বৰ্মা দুগৰাকীয়ে ৰাতিপুৱা 6টা বজাৰ পৰা এতিয়ালৈকে কাম কৰিয়ে আছে। এয়া চাওকচোন খেতিয়কসকলৰ কিমান কষ্ট হয়। পথাৰৰ পৰা আহি জিৰাই খটাই ভাত পানী খাই এতিয়া যাম ওচৰৰ বান্ধৱী এজনী ঘৰলৈ। তাই আজি এটা মোক ৰেচিপি দিব, গতিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো চাই থাককচোন। কেকৰ কাৰণে ডিম দুটা লোৱা হৈছে। ডিম দুটা ভালদৰে ভঙাৰ পিছত ভালদৰে ফেটি ল'ব লাগিব। ওপৰলৈ ফেন নুঠা পৰ্যায়লৈকে আমি ফেটি থাকিব লাগিব। চাই থাককচোন ভিডিঅ'টো আপোনালোকে। এতিয়া আধা কাপ চেনি লোৱা হৈছে। চেনিখিনি মিক্সিত ভালদৰে মাৰি ল'ব যাতে আমাৰ ফেটিবলৈ সুবিধা হয়। কেকটোৰ কাৰণে লোৱা ডিম দুটা ভালদৰে ফেটি লোৱাৰ পিছত আধা কাপ ৰিফাইন এড কৰিব আৰু ভালদৰে ফেটি থাকিব। ডিম দুটা ভালদৰে ফেটি লোৱাৰ পিছত গুড়ি কৰি লোৱা চেনিখিনি এড কৰি দিব আৰু লাহে লাহে ফেটি ল'ব। চেনিখিনি সোৱাদ অনুসৰি কম বেছি পৰিমাণে দিব পাৰে। ভালদৰে ফেটি লোৱাৰ পিছত 2 কাপ ময়দা এড কৰিব আৰু ফেটি ল'ব ভালদৰে। আৰু আধা কাপতকৈ কম গাখীৰ এড কৰিব আৰু ভালদৰে ফেটি থাকিব। দেখুৱাই দিয়াৰ দৰে ভালদৰে ফেটি ল'ব আৰু ফেটাৰ ওপৰতে কেকটোৰ সোৱাদ নিৰ্ভৰ কৰে। আৰু এতিয়া অলপ গাখীৰ এড কৰিব আৰু ভালদৰে ফেটি ল'ব। দেখিছেনে কিমান ধুনীয়াকৈ ফেটি লোৱা হৈছে। এনেদৰে ফেটি ল'ব আৰু আপোনালোকে ইনো এড কৰিব পাৰে। আৰু আপোনালোকে হয়তো বহুতে বেকিং চ'ডা বা বেকিং পাউডাৰ দি কেক বনায় নহয়নে? এবাৰ আপোনালোকে ইনো দি ট্ৰাই কৰি চাবচোন কেনেকুৱা হয় খাবলৈ, নিজে গম পাব। বহুত ভাল হয় খাবলৈ, বহুত টেষ্টি হয় আৰু ফুলি উঠে আৰু বহুত স্পঞ্জি হয়। গতিকে এবাৰ ট্ৰাই কৰি চাব। এখন লোহাৰ টাৱা গেছত উঠাই দি বেটাৰখিনি কেক টিনত দি দিয়া হৈছে। ইয়াত কোনো কুকাৰ বা কেৰাহী ব্যৱহাৰ কৰা হোৱা নাই। ইয়াত ইনো দিয়াৰ কাৰণে দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। ইয়াত ভেনিলা ফ্লেভাৰ দুটোপাল দিয়া হৈছে, কিন্তু আপোনালোকক ভিডিঅ' কৰা নহ'লে আপোনালোকে নিজৰ মনৰ ইচ্ছামতে ফ্লেভাৰ দিব পাৰে, কিন্তু বেছিকৈও নিদিব, খাবলৈ বেয়া হ'ব নহ'লে। আমাৰ কেক ৰেডি হৈ গ'ল। এয়া কাটি দেখুৱাইছোঁ।
কেকটো বহুত ধুনীয়া হৈছিলে আৰু ওপৰত আমি চকলেট এড কৰিছোঁ, আপোনালোকে বেলেগ কিবা কিবি এড কৰিব পাৰে। খাবলৈ বহুত টেষ্টি হৈছিলে। চাওকচোন, এয়া কাটিছে মোৰ বান্ধৱী গায়ত্ৰীয়ে আৰু আপোনালোকক দেখুৱাইছোঁ। চাওক এতিয়া ভিডিঅ'টো চাওকচোন। এয়া ভিতৰটো বহুত ধুনীয়া হৈছিলে আৰু চেপি দিছোঁ। চাওক কোমল হৈ গৈছে, ভিতৰটো স্পঞ্জি টাইপ হৈছে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।